এই মানুহজনৰ পৰা আৰু উপায় নাই সদায় সদায় এইবোৰ উলিয়াই কি কৈ থাকে জানো বিহুটো মাৰিবলৈ নাপালে নহয় এইবোৰকে কৰি থাকে অশান্তি মানে আৰু দেই সদায় এইবোৰকে কি হলো লকডাউনৰ ভিডিঅ'টো তোৰ ভিডিঅ' তই কাপোৰ খাই আকৌ পিন্ধিলি নহয় নে বাপে জীয়েৰাই মাথো বিহু 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 পিছে লকডাউনৰ মাজতে যে বহাগটো গ'লগৈ গম পাইছনে নাই মা কুলিয়ে মতা শুনিছানে নাই শুনাচোন শুনা সেয়া কেতেকে মাতিছে নাই গছত যে কপৌ ফুল শুকাই গ'ল হিচাপ ৰাখিছানে নাই তোৰ এইবোৰ কথাকে বাপেৰেতো বিহু বুলি সেই গগনা সুতুলি কাকৈ সেইবোৰকে বনাই থাকিলে কৰবাৰ পৰা কাঠ এখোপা আনি লৈছে ক'ৰ চৰাই সাপ সেয়া সেইবোৰকে বনাই আছে এই কৰোণাত কোনে কি খাইছে কোনে কি কৰিছে সেইবোৰ খবৰ ল'বলৈ নাই বিহুটোতো আকৌ আহিব এই চ'তৰ শেষত দেউতাই ঢোলটো চোৱাবলৈ নাপালে যে তাৰ খঙতে নেকি মই শালৰ পৰা গামোচা কাটোতে মোক কি কৈছিল জান বোলে এইবাৰ কান্ধত গামোচা নলওঁ ৰুমাল নবনাবা টঙালি প্ৰয়োজনে নহ'ব কিজানি এবাৰ মুখখন মাস্ক লগাম পিছে মাজনী দেউতাৰ কথাষাৰ বৰ আবেগত কৈছিল মা সৌ আছা দেউতাৰ লগত কোন আহিছে সেয়া দেখোন তোমাৰ মনজ্যোতি খুৰা মনজ্যোতি এইফালে আহিলা আহা ইয়াতে বহাচোন বহিছো নব কেনে আছা আছো আৰু দিয়া আৰু কাঞ্চন তোৰ বিৰাট ধুনীয়া লাগিছে কিন্তু দেই চাওচোন এইফালে আছোন এইফালে ফটো এটাকে মাৰি থওঁচোন বুজিছা মনজ্যোতি একদম বিহু নাচিবলৈ নাপায় তাৰ মুখ ফুলিয়ে থাকে তাতে আমাৰ তাঁতৰ পৰা কাপোৰ আৰু পাৰ বেছি এই কাপোৰযোৰ কিনি দিলে আপোনাৰো একেহে বুজিছা কেৱল মাত্ৰ বিহু 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 যা তই ভিতৰলৈ যাগে যা নহবনো কিয় চুৰিয়াৰ পৰিৱৰ্তে গামোচা পিন্ধাৰ দিনৰে পৰা চ'তৰ শেষত যেতিয়া বিহুটো আৰম্ভ হয় তেতিয়ানো বহাগ পাৰ হৈ যায় গমকে নাপাওঁ পিছে লকডাউনৰ বাবেহে লকডাউন লকডাউনৰ ফলত আমাৰ সমাজৰ পৰা বহুত পৰম্পৰা নাইকিয়া হৈ গ'ল কিন্তু বিনিময়ত একেখিনি মানুহৰ মাজৰ পৰা হেৰাই গ'ল কৰোণাৰ ভয়াৱহতাৰ শংকা অৱশ্যে শংকা নাহিলহেঁতেন যদিহে সেই নিজামুদ্দিন মাৰ্কেজৰ স্বত্বাধিকাৰে আমাক সঠিক আৰু শুদ্ধ তথ্য দিলেহেঁতেন আৰু যদি সেই কোৱাৰেণ্টাইন কেম্পৰ পৰা কোনো লোক নপলালেহেঁতেন তেতিয়া হয়তো এই কৰোণাৰ দৰে মহামাৰীয়ে ভাৰতবৰ্ষত কোনো বিভ্ৰান্তি সৃষ্টি নকৰিলেহেঁতেন তাকে এইবোৰ কি হ'বগৈ জানো পিছে তুমি অকণমান বহাচোন দেই মই তোমালৈ চাহকে কৰোঁগৈ গীতাঞ্জলি চাহ নালাগে বুজিছা বতৰটোও বৰ গৰম চৰ্বতকে বনোৱা নহ'লে নেমু চৰ্বতকে খোৱা যাওক দিয়া পিছে নব এইটো লৈ যাচোন সেইটো আকৌ কি পালা এই চৰকাৰী কৰ্মচাৰী হিচাপে দুই এঘৰলৈ কিবা এটা সাহায্য নিছিল হয় নেকি ঠিক আছে বাৰু দিয়া তুমি বহা দেই পিছে দাদা এতিয়া আপোনাৰ খবৰ খাতি কওকচোন বাৰু এই খবৰনো আৰু কি ক'ম ৰাস্তাত দেখোন আহি থাকোঁতে তোমাক সকলোবোৰ কৈছোঁৱেই আমি হ'লো খেতিয়ক মানুহ বাৰীৰ পাচলি বিক্ৰী কৰিব নোৱাৰি বাৰীতে সকলোবোৰ শেষ হৈ গ'ল এইবোৰ দেখিছা নহয় হাতত টকা পইচা একেবাৰে নাই বুজিছা চৰকাৰী চাউল কেতিয়াও নাতে নহয় দুই তিনিটা দল সংগঠনে অৱশ্যে কিছু সহায়ৰ হাত তাক বঢ়ালে কিন্তু সেয়াইতো সৰ্বোচ্চ নহয় অৱশ্যে কথাটো হয় কিন্তু এই লকডাউনৰ সময়ছোৱাত জনসাধাৰণে বহুত খোৱা বোৱাত অসুবিধা পাইছে এই জনসাধাৰণৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন ধৰণে সহায় কৰিবলৈ চেষ্টা কৰিছে এই বোলে 500 এই বোলে 1000 এনেকৈ বিভিন্ন আঁচনিৰ নামত চৰকাৰে জনসাধাৰণৰ প্ৰতি সহায় আগবঢ়াই আছে কিন্তু তাতো একেই এই খোৱা কামোৰা
বহুত মানুহৰ একাউণ্টত বোলে পইচাই নোসোমাল। তাতোতকৈ ডাঙৰ কথা কি জানা, আমাৰ পঞ্চায়তে এই কৃষি সাহায্যৰ নামত বহুত কেলেংকাৰী কৰিলে বুজিছা। আচল খেতিয়কসকলে বোলে কৃষি সাহায্য নাপালে, এনে এচাম লোকে কৃষি সাহায্য পালে যাৰ কোৰ এচাম মৰাৰো অভ্যাস নাই। শুনিছো দিয়া, কিন্তু কৰিবা কি এতিয়া? পিছে আমাৰ গাঁৱৰ 2-4জনমান যুৱকে এই ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা কৈছে। অঁ দিয়া আমাৰ বিহুৰ ৰাণীজনী দেখোন। পিছে এই মুখৰ মাস্কখনে কিন্তু লিপষ্টিক নাইকিয়া কৰি পেলাব দেই। বাৰু এই লকডাউনৰ দিনৰ ভিডিঅ' এটাকে বনাম দিয়া। শুনিছা মঞ্জুতি, তাই দিনটোৰ সৰহ সময় এই কাপোৰযোৰতে পাৰ কৰে। আমিনো আৰু কি ক'ম, মুখৰ মাস্কখনো নেৰে নহয়। বৰ ভাল কথা বুজিছানে? এই মুখৰ মাস্ক লগা ব্যৱস্থা এটা পৰম্পৰালৈ পৰিৱৰ্তন হৈ গৈছে। এই মুখত মাস্ক লগোৱা, সঘনাই চাবোনেৰে হাত ধোৱা, এই চেনিটাইজাৰ ব্যৱহাৰ কৰা, ইয়াৰ ফলত আমাৰ কিছুমান সাধাৰণ বেমাৰ নাইকিয়া হৈ গৈছে। এই যেনে জ্বৰ, কাহ, এই পানী লগা। আমাৰ NHM-ৰ তৰফৰ এটা সমীক্ষা চলা হৈছিলে। তাৰ পৰা গম পোৱা গৈছে প্ৰথম পৰ্যায়ৰ লকডাউনৰ পাছত আমাৰ চিকিৎসালয়বিলাকত এনেকুৱা ধৰণৰ সাধাৰণ বেমাৰী প্ৰায় নাইকিয়াই হৈ গ'ল। সত্য কথা কৈছা বুজিছা মঞ্জুতি। আমাৰ মানুহবোৰে যদি বাচি খাবা জাগি শুবা মন্ত্ৰ ফাঁকি মানি চলে, তেতিয়াহ'লে খুব এটা কম সময়ৰ ভিতৰতে কৰোণাই কিন্তু ভাৰত এৰিব দেই। কথাটো হয়, এই লকডাউনৰ মাজত দুখ কষ্টবিলাক অতি সোনকালে পাৰ হ'ব বুলি আমি আশাবাদী। স্বাস্থ্যকৰ্মী হিচাপে আমি তাৰ কাৰণে অপেক্ষা কৰি আছোঁ। আমিও আশা কৰোঁ এই জনসাধাৰণৰ মাজৰ পৰা লকডাউন উঠি যাব আৰু সমগ্ৰ দেশলৈ স্বাভাৱিক জীৱন ঘূৰি আহিব। অৱশ্যে সেইবাবে আমাৰ দেশবাসী আৰু ৰাইজ সচেতন হ'ব লাগিব। কিন্তু এই লকডাউনৰ সময়ছোৱাত প্ৰকৃতিৰ বহুত লাভ হৈছে বুজিছা। এই গাড়ী মটৰবোৰ নচলাৰ বাবে প্ৰদূষণটো বহুত কমি গৈছে। এই জীৱ জন্তুবিলাকেও মানুহৰ অত্যাচাৰৰ পৰা অলপ সকাহ পাইছে, সেয়ে মুক্ত মনেৰে বিচৰণ কৰিব পাৰিছে বুজিছা। মুঠতে ক'ব পাৰি এই বৰ্তমান সময়ত পৃথিৱী বহুত শান্তিত আছে, কিন্তু দেশৰ অৰ্থনীতিত কিছু প্ৰভাৱ পৰিছে। ঠিক কৈছা দা। ইয়াৰ বাবে কিন্তু স্বাস্থ্য বিভাগে বহুত কষ্ট কৰিছে। প্ৰথমে আমি মোদী দাদাক ধন্যবাদ জনাব লাগিব। তেখেতৰ সাহস, কৰ্মপ্ৰেৰণা আৰু উৎসাহ আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। ইয়াৰ লগতে আমাৰ স্বাস্থ্যমন্ত্ৰীজনৰ কৰ্মপ্ৰেৰণাকে কিন্তু আমি সকলোৱে প্ৰশংসা কৰিব লাগিব। তুমি এইটো একদম ঠিক কথা কৈছা মঞ্জুতি। আমি প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ ওচৰত চিৰকৃতজ্ঞ। আমি পাহৰিব নোৱাৰোঁ এই স্বাস্থ্যকৰ্মীসকলৰ কৰ্মতৎপৰতা, আৰু পাহৰিব নোৱাৰোঁ প্ৰশাসনৰ সেই লোকসকলক, যিসকল লোকে নিজৰ জীৱনটোকো তুষ্ট কৰি আমাৰ বাবে দিন ৰাতি একাকাৰ কৰি সেৱা আগবঢ়াই গৈছে। এই সুযোগতে সেইসকল লোকলৈ প্ৰণাম আৰু শ্ৰদ্ধা নিবেদিছোঁ। মা, দেউতা, খুৰা, লকডাউন আৰু কৰোণাকো কিন্তু আমি পাহৰিব নোৱাৰোঁ।